হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকলৰ লাড়ু কিদৰে সহজতে বনাব পাৰি তাৰে এটা ৰেচিপি। সাধাৰণতে নাৰিকলৰ লাড়ু সকলোৱে বনাব জানেই, কিন্তু মইনো কেনেদৰে বনাওঁ তাকে আপোনালোকৰ আগত দেখুৱাবলৈ বিচাৰিলোঁ। নাৰিকলৰ লাড়ু বনাবৰ বাবে প্ৰথমতে মই দুটা নাৰিকল ভাঙি ল'লোঁ আৰু নাৰিকলটো সহজতে ভঙাৰ এটা টিপছ মই আপোনালোকলৈ ইয়াৰ জৰিয়তে আগবঢ়াব বিচাৰিছোঁ। আগতেও এটা ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে নাৰিকল সহজতে ভাঙিবলৈ হ'লে আগদিনাখন ৰাতিয়ে আপোনালোকে নাৰিকলটো তিয়াই থ'ব লাগিব, পানীত ডুবাই থ'ব লাগিব। তেতিয়া পিছদিনাখন যেতিয়া আপোনালোকে নাৰিকলটো অকণমান এনেদৰে মাৰি দিয়ে, তেতিয়া অতি সহজতে নাৰিকলটো ওলাই আহে। দেখিছেনে, ধুনীয়াকৈ সহজতে ওলাই আহিছে। নাৰিকলখিনি ভালদৰে উলিয়াই লোৱাৰ পিছত এতিয়া মই এবাৰ ভালদৰে ধুই ল'লোঁ আৰু এই নাৰিকলৰ ওপৰৰ কলা বাকলিখিনি ভালদৰে গুচাই ল'ব লাগিব। মই এতিয়া গোটেই নাৰিকলৰ কলা বাকলিখিনি ভালদৰে গুচাই ল'ম। এতিয়া মই নাৰিকলখিনি আকৌ এবাৰ ভালদৰে ধুই ল'লোঁ আৰু নাৰিকলখিনি মই এতিয়া সৰু সৰু পিচ কৰি কাটি ল'ম, যাতে মিক্সাৰ গ্ৰাইণ্ডাৰত দিয়াৰ লগে লগে মিহিকৈ পিচ খাই যায়। নাৰিকলখিনি পিচি লোৱা হৈ গ'ল আৰু এতিয়া নাৰিকলৰ লাড়ু বনাবৰ কাৰণে আমাৰ সকলোবোৰ ৰেডি হৈ গৈছে। প্ৰথমতে মই লৈছোঁ একাপ চেনি। এটা নাৰিকলৰ বাবে মই একাপ চেনি ব্যৱহাৰ কৰিছোঁ আৰু মই যিহেতু দুটা নাৰিকল লৈছোঁ সেইবাবে মই 2 কাপ চেনি মিক্স কৰিছোঁ আৰু লগতে মই মিক্স কৰিছোঁ আধা কাপ গাখীৰ। এতিয়া গোটেইখিনি আটা মঠাৰ দৰে মঠি থাকিব লাগিব আৰু মিক্স কৰি গৈ থাকিব লাগিব আৰু এনেদৰে 10 মিনিটমান মিক্স কৰি থাকিলে অকণমান পানীৰ নিচিনা হ'ব, তেতিয়ালৈকে মিক্স কৰি থাকিব লাগিব। আৰু নহ'লে গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত আকৌ এবাৰ পিচি ল'ব পাৰে, যোনে যিটো সুবিধা হয় সেইদৰে কৰি ল'ব পাৰে। নাৰিকল, চেনি, গাখীৰ সকলোখিনি মিক্স কৰি লোৱাৰ পিছত মই এখন বগা কেৰাহীত সেইখিনি ঢালি ল'লোঁ, কিন্তু মই এতিয়ালৈকে গেছটো অন কৰা নাই। কাৰণ প্ৰথমে গেছটো অন কৰি ল'লে নাৰিকলখিনি ৰঙা পৰি যাব পাৰে। এতিয়া মই গেছটো অন কৰি ল'লোঁ আৰু একেবাৰে ল' ফ্লেমত দি থৈছোঁ আৰু লাহে লাহে লৰাই আছোঁ, মিক্স কৰি আছোঁ। এনেদৰেই 15-20 মিনিটমান মই মিক্স কৰি থাকিব লাগিব আৰু একেৰাহে হেতাখনেৰে লৰাই থাকিব লাগিব, নহ'লে কেৰাহীৰ ছাইডত লাগি ধৰিব পাৰে। প্ৰায় 20 মিনিটমানৰ পিছত ইমানখিনি ডাঠ হৈছে আৰু 15 মিনিটমান এনেদৰেই লৰাই থাকিব লাগিব, যাতে কেৰাহীৰ ছাইডত লাগি নধৰে।
এতিয়া এইখিনি একেবাৰে শেষৰ অৱস্থা পাইছেহি যোনখিনিত আমি নাৰিকলৰ লাড়ু বান্ধিব পাৰোঁ মোৰ এনেদৰে লৰাই থাকোঁতে ল' ফ্লেমত প্ৰায় 45 মিনিটছেই লাগিলে এতিয়া লাহে লাহে নাৰিকলখিনি বান্ধিব পৰা হৈছে সেইটো কেনেকৈ চেক কৰিব আপোনালোকে দুটা আঙুলিৰ মাজত অকণমান নাৰিকল লৈ চাব অকণমান দি চাব আৰু হেঁচা মাৰি চাব আৰু যদিহে আঠা আঠা হয় আঠা ভাৱটো আহে তেনেহ'লে আপোনালোকে নাৰিকলৰ লাড়ু বান্ধিব পৰা হৈছে বুলি গম পাব আৰু এই কেৰাহীখনৰ ছাইডত দেখিছেনে ৰঙচুৱাকৈ লাগি ধৰিছে হেতাৰ ছাইডতো লাগি ধৰিছে এৰি অহা নাই ঠিক তেতিয়াই গম পাব নাৰিকলৰ লাড়ু বান্ধিব পৰা হৈছে এতিয়া মই গেছটো অফ কৰি কেৰাহীখন নমাই ল'লোঁ আৰু গৰমে গৰমেই নাৰিকলৰ লাড়ু বান্ধিবলৈ আৰম্ভ কৰি দিলোঁ কাৰণ গৰমে গৰমে নাৰিকলৰ লাড়ু নাবান্ধিলে আমাৰ বান্ধিবলৈ অসুবিধা হ'ব এয়া দেখিছেনে নাৰিকলৰ লাড়ুকেইটা ধুনীয়াকৈ বান্ধ খাইছে মিহি হৈছে আৰু লগতে বগাও হৈছে প্ৰথমতে অকণমান কোমল হৈ থাকিব কিন্তু আধা ঘণ্টামানৰ ভিতৰত আমি যিমানখিনি টাইট বিচাৰোঁ নাৰিকলৰ লাড়ু ঠিক তেনেধৰণৰে হৈ যাব লাহে লাহে কোমল কোমল কৰি লাড়ু বান্ধি যাব লাগে বেছি জোৰকৈ হেঁচা মাৰি লাড়ু বান্ধিলে লাড়ুবিলাক ভাগি যাব পাৰে নাৰিকলৰ লাড়ু বনাওঁতে নাৰিকল ভাজিবলৈ লোৱা কেৰাহীখন সদায় বগা হ'ব লাগে আগতে চব্জি বনাবলৈ ব্যৱহাৰ কৰা কেৰাহী হ'ব নালাগে তেতিয়া নাৰিকলৰ লাড়ুকেইটাও দেখিবলৈ ধুনীয়া আৰু বগা হয় যদিহে আগতে চব্জি বনাবলৈ ব্যৱহাৰ কৰা কেৰাহী লোৱা হয় তেনেহ'লে তাৰ হালধীয়া ৰংটো নাৰিকলখিনিত লাগি যায় আৰু লাড়ুকেইটাও দেখিবলৈ হালধীয়া হৈ পৰে এয়া মোৰ বগা বগা ধুনীয়া ধুনীয়া নাৰিকলৰ লাড়ু ৰেডি হৈ গৈছে আৰু খাবলৈও বহুত সোৱাদ হৈছে আপোনালোকেও কেতিয়াবা বিহুৱে পূজাই মই বনোৱা ধৰণেৰে নাৰিকলৰ লাড়ু বনাব পাৰিব আৰু মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যদিহে মোৰ এই ভিডিঅ'টো চাই আজি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু আগলৈও মোৰ ভিডিঅ'বিলাক চাই থাকিব বুলি মই আশা ৰাখিলোঁ তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ